আজিৰে পৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চতুৰ্থ সংখ্যক নৰ্থ ইষ্ট ফুড টেকৰ শুভ উদ্বোধন। বিগত তিনিটা সংস্কৰণৰ অভূতপূৰ্ব সফলতাৰ পিছত আজি চতুৰ্থ সংস্কৰণৰ শুভ উদ্বোধন কৰে উদ্যোগপতি ডক্টৰ সঞ্জীৱ নাৰায়ণে। ফুড টেক এনে এখন মঞ্চ য'ত খাদ্য উদ্যোগৰ লগত জড়িত লোক ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদ্যোগীসকলৰ সৈতে অংশীদাৰিত্বৰ সুবিধা লাভ কৰিব পাৰে। 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা ফুড টেকত গুৱাহাটীৰ 5,000ৰো অধিক বাণিজ্যিক অনুৰাগী উপস্থিত থকাৰ সম্ভাৱনা। গুৱাহাটীৰ পৰা ৰুমি নায়কৰ ৰিপৰ্ট 12 লাইভ। You need anything? English? সঁচাকৈ খুব সুন্দৰ অৰ্গেনাইজ কৰিছে আজি নৰ্থ ইষ্ট ফুড টেক। এইবোৰ মেচিনেৰী 90টা কোম্পানীৰ মেচিনেৰী আজি আনি পেলাই ইয়াত ডিছপ্লেত থোৱা হৈছে। এই 90টা মেচিনেৰী 90টা কোম্পানীৰ মেচিনেৰিজ একোটা মেচিনেৰীৰ 2-3টা কোম্পানীও আছে। গতিকে ৰাইজে আহি পেলাই যিবোৰ মানুহ এইবোৰ ব্যৱসায়ত আছে তেওঁলোকৰ কাৰণে এটা সুবিধা কি যে একেটাই 2-3টাকৈ মেচিন তেখেতসকলে কম্পেয়াৰ কৰিব পাৰিব। সেইটো এটা বহুত ডাঙৰ সুবিধা, কাৰণ বাহিৰত যেতিয়া যায় কোম্পানীবিলাকত এটা কোম্পানীত গ'লে নিজৰ প্ৰডাক্টটোহে চাব পায়। গতিকে এই এক্সপ'টো পতাৰ কাৰণে অৰ্গেনাইজাৰক মই অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আৰু নৰ্থ ইষ্টৰ যিখিনি মানুহ ফুড ৰিলেটেডৰ কাম কৰি আছে তেখেতসকলৰ কাৰণে ডাঙৰ সঁহাৰি এটা, কাৰণ একেটা ঠাইত তেখেতসকলে ইমানবোৰ মেচিনেৰী অতি আধুনিক যিবিলাক নতুন মেচিন ওলাইছে সেইবোৰ চব আমি দেখা পাইছোঁ ইয়াত আহিছে। আৰু একেটা ঠাইত তেখেতসকলে কম্পেয়াৰ কৰিব পাৰিব, দাম দৰ কৰিব পাৰিব। আৰু আমি চবেই জানো যে যিহেতু গুৱাহাটী লাহে লাহে এতিয়া চাউথ ইষ্ট এছিয়াৰ ফ'কেল পইণ্ট হৈ গৈ আছে, এটা সময় আহিব য'ত নেকি গুৱাহাটীৰ পৰাই গোটেই চাউথ ইষ্ট এছিয়া, বাংলাদেশ, বাৰ্মা, ম্যানমাৰ, নেপাল, ভূটান চব ইয়াৰ পৰাই চলিব বস্তুবিলাক। মেইন পইণ্ট যিটো চেণ্টাৰ পইণ্ট হ'ব সেইটো গুৱাহাটী হ'ব। গতিকে এইবোৰ এক্সপ' ইয়াত কৰাটো আমাৰ কাৰণে খুব ভাল লক্ষণ। সেইবোৰ হৈ থকাটো আমাৰ কাৰণে খুব ভাল। আৰু অৰ্গেনাইজাৰ্ছবিলাককো ধন্যবাদ জনাব লাগিব, কাৰণ এইটো অৰ্গেনাইজ কৰাটো ইমান সহজ কথা নহয়। আৰু ডাঙৰ মেচিনেৰিজ আমি দেখা পাইছোঁ তলত, খুব ডাঙৰ মেচিনবিলাক আনিছে তেখেতসকলে বাহিৰৰ পৰা। তেখেতসকলেও যে আনিছে তেখেতসকলে ইয়াৰে পটেঞ্চিয়েলটো জানে যে এইটো মাৰ্কেটত বহুত পটেঞ্চিয়েল আছে। কাৰণ এতিয়াও আমি জানো যে অসমত বিভিন্ন ঠাইত বেকাৰী হওক, মিঠাই হওক, সেই আগৰ দিনত যেনেকৈ বনাই আছিলে তেখেতসকলে এতিয়াও মেনুৱেলি বনাই আছে, য'ত নেকি আজিকালি চব বস্তু অট'মেটেড মেচিনেৰী দি কাম হয় আৰু হাইজেনিকো হয়। সেইকাৰণে মেচিনেৰী দি কাম হ'লে বস্তুবিলাক হাইজেনিক হয়। গতিকে ইয়াত মই আকৌ এবাৰ অনুৰোধ জনাম অসমৰ নৰ্থ ইষ্টৰ প্ৰত্যেকজন মানুহ, whoever is related to these businesses, they should come forward to this North East Food Tech, come and participate here and see all the new machineries that are here for you all to explore and expand your businesses. এইটো এটা সঁচাকৈ আপোনালোকৰ ব্যৱসায় বিজনেছত বহুত ডাঙৰ সা সুবিধা কৰি দিছে যে আপুনি চব বস্তু গুৱাহাটীতে দেখা পায়। নহ'লে এই 90টা কোম্পানী আপুনি 90টা ঠাইত যাব লগা হ'লে, দিল্লী, বম্বে, চেন্নাই, বিভিন্ন ঠাইৰ পৰা বেলেগ ষ্টেটৰ পৰা আপুনি যাব লগা হ'লে, অথচ এতিয়া ক'তো যাব নালাগে। ইয়াত আহিলে আপোনালোকে চব মেচিন ইয়াতে পাব। লগতে ইয়াতে ফুড টেক যিহেতু হয়, চেলিব্ৰিটি চেফছবিলাকো আছে, তেখেতসকলেও বনায়ো কিছুমান বস্তু দেখাব, শিকাব। আৰু মই যিটো গম পাইছোঁ 200-400 বেকাৰীৰ মানুহ মাতা হৈছে, তেখেতসকলকো শিকাব কি ধৰণে নতুন ধৰণৰ বস্তুবিলাক বনোৱা যায়। গতিকে মই ভাবোঁ যে ইণ্ডাষ্ট্ৰিটো এটা খুব ডাঙৰ বুষ্ট পাব এই নৰ্থ ইষ্ট ফুড টেক কৰাৰ কাৰণে। আৰু মই আশা কৰোঁ যে এই নৰ্থ ইষ্ট ফুড টেকটো প্ৰত্যেক বছৰে যেন আমাৰ ইয়াত হৈ থাকে আৰু তেনেকুৱা, আৰু সা সুবিধা বাকীবোৰ বিজনেছক এক্সপাণ্ড কৰিবলৈ যেন সুবিধাটো কৰি দিয়ে। থেংক ইউ।